নমস্কাৰ গ্ৰামাঞ্চলৰ টুকুৰা বাৰ্তালৈ মই প্ৰেৰণা ফুকনে সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আজি আমাৰ গ্ৰামাঞ্চলৰ টুকুৰা বাৰ্তাৰ মজিয়াত উপস্থিত আছে গোলাঘাটৰ কমাৰবন্ধাৰ গোসাঁই গাঁৱৰ মৃগাংক সৌৰভ বৰা। মৃগাংক সৌৰভ বৰাই বৰ সুন্দৰ গীটাৰ বজায়। গতিকে আজি আপোনালোকক আমি মৃগাংকই বজোৱা কিছুমান সুৰ আপোনালোকক শুনাম। গতিকে মৃগাংক, তোমাক আমাৰ গ্ৰামাঞ্চলৰ টুকুৰা বাৰ্তালৈ স্বাগতম জনাইছোঁ। তোমাক মই তুমি বুলিয়ে কৈছোঁ কাৰণ তুমি মোৰ বন্ধু হয়। তুমি প্ৰথমতে আমাৰ দৰ্শকসকলক কি সুৰ শুনাব বিচাৰিবা? ধন্যবাদ প্ৰেৰণা ফুকন, তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে গ্ৰামাঞ্চলৰ টুকুৰা খবৰ অনুষ্ঠানটিলৈ মোক ইমানখিনি সুবিধা দিয়াৰ বাবে। মই পোনপ্ৰথমে ডক্টৰ হুপেন দেৱৰ মোক ভাল লগা খুব ধুনীয়া এটি গীত বজাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়। তুমি আজি বিভিন্ন অনুষ্ঠানত গীটাৰ বাদন কৰা, বিভিন্ন ব্যক্তিৰ লগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত আমি তোমাক দেখো। গতিকে খুব গৌৰৱ অনুভৱ হয় তোমাক লৈ। গতিকে দৰ্শকসকলক তুমি যে বিভিন্ন অনুষ্ঠানত গীটাৰ বাদন কৰা তাৰ কিছুমান দৃশ্য আমি এতিয়া দেখা ল'ব বিচাৰিছোঁ। ঠিক আছে। তুমি তোমাৰ গীটাৰখনক বহুত ভাল পোৱা নহয় জানো? তুমি এই গীটাৰ বজোৱাৰ কামটো কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা আৰু তোমাক এই ক্ষেত্ৰত কোনে কোনে অনুপ্ৰেৰণা যোগাইছিল আমাক ক'বা নেকি? মই তোমাৰ গীটাৰ প্ৰথম শিকিছিলোঁ মেট্ৰিক পৰীক্ষা দি 4-5 দিনমানৰ পাছতে ক্লাছ শিকিবলৈ গৈছিলোঁ। এনেই থকা সময়ছোৱাত মই খুব ভাল পাওঁ, মিউজিক ভাল পাওঁ। তাৰপৰা মোৰ গুৰু আছিলে গোলাঘাটৰ পাৰ্থপ্ৰতিম ছাৰ। তেখেতৰ ওচৰত মই প্ৰায় 3 বছৰ 8 মাহ কণ্টিনিউ শিকিছোঁ। তাৰপাছৰ পৰা ছাৰে ক'লে তুমি অনুষ্ঠান কৰিব পাৰিবা। অনুপ্ৰেৰণা বুলি ক'লে মা দেউতাৰ অনুপ্ৰেৰণাটো আছেই। তেওঁ তেতিয়া দিনত খুব টিভি চেনেলত প্ৰগ্ৰেমবোৰ চাই আছিলোঁ। ৰাতি জুবিন দাৰ প্ৰগ্ৰেম খুব চলি থাকে। গোটেই ৰাতিটো টোপনি ক্ষতি কৰি প্ৰগ্ৰেম চাওঁ। মিউজিচিয়ানসকলক মই বেছিকৈ মিউজিচিয়ানসকলকো চাওঁ। তেনেকুৱা সেইবিলাক অনুষ্ঠান চাই চাই মই অনুপ্ৰাণিত হ'লোঁ। কাক ভাল পাওঁ তুমি বেছি? অসমৰ সংগীত জগতৰ যদি আমি গায়ক বুলি কওঁ তুমি কাৰ নাম ল'ব খুজিবা? অসমৰ জুবিন দাক ভালেই পাওঁ। তাৰ বদলি আছে দুজন, ভূপেন হাজৰিকাক খুব ভাল পাওঁ। মহেন্দ্ৰ হাজৰিকা বুলি ক'লে বহুত ভাল পাওঁ। জিতু সোণোৱাল এইজনক ভাল পাওঁ। পাপন দাক ভাল পাওঁ। ঠিক আছে, পাপন দাৰ গান, পাপন দাৰ সংগীতো তুমি বজাই শুনাব লাগিব, জুবিন দাৰো বজাই শুনাব লাগিব। তুমি কাৰ শুনাব বিচাৰিবা প্ৰথমে?
প্ৰথমতে জুবিন দাৰ এটা শুনো। ঠিক আছে। ইমানে শুনালো। ঠিক, অতি সুন্দৰ। মাজুলীতে এজনী ছোৱালীয়ে দুখ পালে, খুব এটা বিখ্যাত গীত। তোমাৰ গীটাৰৰ ওপৰত আৰু বেছি ভাল লাগিল। থেংক ইউ। মই জনামতে আৰু দেখামতে তুমি অসমৰ বিভিন্ন জনপ্ৰিয় কণ্ঠশিল্পীৰ লগত অনুষ্ঠান পৰিৱেশন কৰিছা। বিপুল চেতিয়া ফুকনেই হওক বা আমাৰ মন্টুমণি দাই হওক নাইবা আশ্চৰ্য বৰপাত্ৰই হওক, দীপলিনা বাই হওক, সকলোৰে লগত তোমাক অনুষ্ঠানত দেখিছো। লগতে কেতিয়াবা তোমাক টেলিভিশ্যনৰ পৰ্দাতো দেখো। গতিকে মই এতিয়া জানিব বিচাৰিছো তুমি বৰ্তমান কাৰ লগত কাম কৰি আছা? বৰ্তমান মই কাজিৰঙাৰ খুব জনপ্ৰিয় কণ্ঠশিল্পী গীতালি গগৈ ব্ৰেণ্ডত সোমালো। তেওঁলোকৰ লগত অনুষ্ঠান পৰিৱেশন কৰিবলৈ এবছৰ। নিশ্চয়কৈ আমাৰ কমাৰবন্ধাবাসীৰ বাবে এইটো অতি গৌৰৱৰ কথা। তুমি মানে এনেকে বিভিন্ন যে কণ্ঠশিল্পীৰ লগত গীটাৰ বজাই আছা, আমি দেখি তোমাক যেতিয়া দেখো টেলিভিশ্যনৰ পৰ্দাতে হওক বা বিভিন্ন অনুষ্ঠানতে হওক, আমাৰ খুবেই গৌৰৱ অনুভৱ হয়। তুমি এনেদৰে আগবাঢ়ি যোৱা। ঠিক আছে। এতিয়া আমি কিন্তু পাপন দাৰ এটা গীতৰ সুৰ শুনিম তোমাৰ পৰা। তুমি কৈছিলা প্ৰথমতে পাপন দাৰ বজাম বুলি, গতিকে পাপন দাৰ গান এটা বজাই শুনোৱা। ঠিক আছে। পাপন দাৰ খুব ধুনীয়া, ভাল লগা গীত কৰিছিলে। টোকাৰী গানটো অকণমান বজাবলৈ চেষ্টা কৰিছোঁ। তুমি বৰ্তমান সময়ত যিটো লকডাউনো হৈ আছে, আমাৰ কমাৰবন্ধাৰ অঞ্চলৰে বিভিন্ন যুৱক যুৱতী হওক বা সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকে তোমাৰ ওচৰত গীটাৰ শিকি আছে, হয় নে নহয় কথাটো? হয় হয়, মই বৰ্তমান নিজে যিখিনি জানো, সৰু সৰু বহুত কেইজন ল'ৰা ছোৱালী অলপমান শিকাবলৈ চেষ্টা কৰিছো। হয় হয়, এইটো তুমি বহুত ভাল কাম কৰিছা। তোমাৰ প্ৰেৰণাতে হওক বা তোমাৰ উৎসাহতে আমাৰ অঞ্চলৰ পৰা আৰু এনেকুৱা সুন্দৰ সুন্দৰ গীটাৰ বাদকৰ জন্ম হওক, আমি সদায় সেইটোৱে আশা কৰিম। এতিয়া তুমি আমাক বলিউডৰ গীতটা বজাই শুনাব বুলি আশা কৰিছো। ঠিক আছে। মই বলিউডৰ খুব ভাল লগা এটি ক্লাছিকেল থকা গানৰ চ'ল' পিচটো কথা জনাইছোঁ। হ'ল আলমে গানটো পাপন দাই ষ্টেজত কৰিছিলে গানটো, তাৰ চ'ল' পিচটো কথা জনাইছোঁ। ঠিক আছে।
তোমাক মোৰ এটি খুব ভাল লগা গীত তোমাক অনুৰোধ জনাম বজাই শুনাবৰ বাবে নিশ্চয় তুমি অনুৰোধটো ৰক্ষা কৰিবা চেষ্টা কৰিম বাৰু এই টাইটানিকৰ যিটো শীৰ্ষক সংগীত সেই সংগীতটো বহুত ভাল লাগে আচলতে প্ৰত্যেকজন শ্ৰোতাই ভাল পায় সেই গীতটি গতিকে সেই গীতটি শেষত তুমি মোৰ লগতে দৰ্শকসকলকো এই গীতটি শুনাই পেলানি আপ্লুত কৰিবা বুলি আশা কৰিলোঁ ঠিক আছে চেষ্টা কৰিছোঁ কিবা ভুল বাতৰি ক্ষমা কৰিলোঁ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এই গীতটো তুমি এনেকৈ শুনাৰ বাবে গান হওক তোমাৰ এই সংগীতৰ যাত্ৰাত তোমাৰ বন্ধু বান্ধৱ আৰু শুভাকাংক্ষীসকলৰ অনুপ্ৰেৰণা নিশ্চয় আছে গতিকে শেষত তুমি তোমাৰ বন্ধু বান্ধৱ আৰু শুভাকাংক্ষীসকলক যদি কিবা ক'ব বিচাৰিছা তেন্তে ক'ব পাৰা মই প্ৰথমতে যিজন দাদা আৰু বন্ধুৱে মোক সহায় কৰিছিলে মানে এইটো প্লেটফৰ্মত আগুৱাই যোৱাত মোক সহায় কৰিছিলে তেওঁলোকৰ নাম নল'লে মই একদম বহুত ভুল কথা হ'ব প্ৰথমতে মোৰ বন্ধু খুব ভাল গান গাই সঞ্জিত হাজৰিকাই মোক প্ৰথম ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ আধাৰত্ব জয়ন্তজিৎ বৰুৱা ছাৰৰ লগত এটি গ্ৰুপ বনাইছিলে সেইটোৱে মোৰ জীৱনৰ প্ৰথম ষ্টেজ হৈছিলে তাৰপাছত মোৰ দাদা অভিজিৎ শৰ্মাই তেওঁ খুব ভাল গান গায় তেওঁ ভাল কাম কৰি আছে তেওঁ টিভি অনুষ্ঠান কেইটামান মোক লৈ গৈছিলে তাৰপৰা মোৰ এজন দাদা ৰাজপ্ৰীত তেওঁ ভাল গান গায় তেওঁ টেলিভিশ্যনত বজাবলৈ দিছিলে তাৰপৰা তেনেকৈ মোৰ দাদা আৰু কেইজনমান আছে ডিপুদাৰ লগত মই যোৱাবাৰ আছোঁ ডিপুদা বহুতখিনি সহায় কৰিছে তেওঁৰ পৰা নজনা কথা শিকিছোঁ ডিপু দীক্ষিত তেওঁক মই কেতিয়াও ভাল পাওঁ ডিপুদাই মানে মিউজিকৰ ক্ষেত্ৰত বহুত কথা শিকাইছে তাৰপৰা গোলাঘাটত এনেকৈ আছে আমাৰ ৰঞ্জুদা আছে তাবিজ খুব ভাল কাম পাবলৈ দেৱানন্দা ৰমেন্দ্ৰ দা উমনি দা এওঁলোকৰ লগত সুনীল দা তেওঁলোকৰ লগতে মই ষ্টেজ প্ৰগ্ৰেম কৰি শিকিছোঁ এইকেইজন মানুহৰ নহ'লে মোক খুব আমি আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিম তুমি তোমাৰ সংগীতৰ যাত্ৰাত আৰু আগবাঢ়ি যোৱা আমাৰ শুভকামনা সদায় তোমাৰ লগত আছে ধন্যবাদ তোমালোকে এইটো অনুষ্ঠান গ্ৰামাঞ্চলৰ টুকুৰা বাৰ্তালৈ মোক বহুত শুভেচ্ছা ভগৱান থাকিলে তোমালোকে ভৱিষ্যতলৈ আৰু ভাল ভাল কাম কৰা সকলোৱে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে আৰু তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ গ্ৰামাঞ্চলৰ টুকুৰা বাৰ্তাত আজি এনেকৈ লওক সময়তে বাবে ঠিক আছে প্ৰিয় দৰ্শকবৃন্দ আজি আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে অনুষ্ঠানটি চাই কেনে পালে আমাক লাইক কমেণ্টছ কৰি জনাব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ